চেনেলটো ডিস্কা চেনেলটো স্বাগতম। এতিয়া মই প্ৰথমে কি কৰি আপোনালোকক দেখা যাম। প্ৰথমে মোক সকলোতো কাম হৈ যোৱা নাই, দুটা কাম হ'ল। প্ৰথমে মই পূজা কৰিলোঁ, পূজাত আপোনাক দেখাইছোঁ। তাৰপিছত মই এতিয়া বাকী হাজবেণ্ডক যোগামগৈ। হাজবেণ্ডক যোগোৱাৰ পিছত মই বাকী কামবোৰ কি কৰোঁ দেখা যাম। তাৰপিছত আপোনালোকে লাইনত চাই থাকিব, চাই থাকক কি কৰোঁ। সেয়া মই হাজবেণ্ডক যোগাইছোঁ, ল'ৰা আৰু মোৰ হাজবেণ্ড। আৰু বাকী মই এতিয়া কামবিলাক কৰি যাম, কি কৰোঁ দেখাই যাম, চাই থাকক। এয়া মোৰ কাম প্ৰথমে কৰি লৈছোঁ। আছিলে লাইটত আপোনালোকে কিয় চাফা কৰিলোঁ, চাফা কাপোৰ দিব হৈছে বুজিছানে। এটা আকৌ যিহেতু আজি ল'ৰা বেজি আছিলে, সেইকাৰণে মই পটাপট কামবোৰ কৰি আদায় কৰিছিলোঁ। এইফালে কামো কৰিছিলোঁ আৰু সেইফালে তাকো জগাইছিলোঁ, যাতে সোনকালে আমি আজৰি হৈ যাব পাৰোঁ। কথা আকৌ বেজি আছে নহয়, ই আৰু ল'ৰা উঠি যোৱাৰ পাছত ই ল'ৰাক অকণমান লৈ দিছে আৰু মই এইফালে বিচনাখন পাৰি লৈছোঁ, পাৰি লৈ যাতে সোনকালে আজৰি হওঁ। বিচনাখন পাৰিও লৈছোঁ। এইফালে ল'ৰাই কান্দিবলৈ আৰম্ভ কৰিছে, কিন্তু বাপেকে যেনে তেনে ৰখাইছে। সি গান বৰ ভাল পায়, শুনিলে অকণমান থাকে, সেইটো আশাৰে গানটো অকণমান তাৰ ওচৰত লগাই দিওঁ, যাতে সি অকণমান খেলিব পাৰে। যিমানে যি হওক, ল'ৰা ছোৱালীৰ মনটো যদি অকণমান কণ্ট্ৰল ৰাখিব পাৰোঁ ভাল। মই এনেকৈ ল'ৰাৰ লগত টাইম স্পেণ্ড কৰি থাকোঁ আৰু তাকে দৌৰা লকি দেখি কাটি কাটি ঘোৰা লা 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 লা। আমি দুইটা একেলগতে চাই আছে, গেঞ্জি পিন্ধি আছে, দুই ইগনৰ কৰিব। তাত চাহ খাওঁ, আমি দুইটা একেলগতে চাহ খাওঁ, যিমানে যি হওক চাহ একেলগতে খাওঁ। সেয়া গালি পাৰি আহিছে ভিডিঅ' বনোৱাৰ কাৰণে, তাক উঠোৱাৰ কাৰণে ইয়া চাহ খাই আছে দেখিছেনে। ইয়া বিস্কুট নোখোৱা নি?
চাহ খাইছোঁ এয়া মমছ মেজিক বিস্কুটৰ লৈ চাহ খাইছোঁ একাপ চাহ খাইছোঁ মমছ মেজিক বিস্কুট খাই যায় আমি ল'ৰা বেছি দিবলৈ যাম যিহেতু এতিয়া খাবলৈ কিবা এটা বনাই লওঁ আৰু গা ধুই অহাৰ পিছত ৰ'বলৈ বনাই কিবা এটা বনাই লওঁ দেই বনাই লাইটত থাকক এয়া ল'ৰাক বেজি দি অহাৰ পাছত বেজি দি আহিলোঁগৈ আৰু সি ইমানেই কান্দিছে মোৰ নিজৰে বেয়া লাগিলে আৰু মই যিখিনি কথা কৈছোঁ মই এতিয়া ভইচত কৈছোঁ যিহেতু তাৰ সেইখিনি কোৱা কথাখিনি নহয় চাউণ্ডটো নাইকিয়া হৈ গ'ল সেইকাৰণে চাই থাকক ল'ৰাক বেজি দি আহি বাকী যিবোৰ কাম আছিলে আকৌ কৰিব ধৰিছোঁ চাই থাকক ল'ৰাক বেজি দি অহাৰ পিছত ঘৰটো আকৌ এবাৰ চাফা কৰিছোঁ যিহেতু মানুহ অহা যোৱা কৰি থাকে কাৰণে বালি হয় আৰু চাফা কৰিছোঁ চাফা কৰি আহি তাৰপিছত যি হ'ল মই ভবাও নাছিলোঁ চাই থাকক সি শুই আছে যদিও মই তাক বাৰে বাৰে চাই আছোঁ যে সি উঠিব আৰু যদি উঠিবলৈ হয় সি কান্দিব হয়তো তাৰ জ্বৰো উঠিব পাৰে নাৰ্ছ বাইদেউগৰাকী কৈ পঠিয়াইছে আৰু সঁচাকৈও উঠাৰ পিছত এনেকুৱা এটা হ'ল ভাবিব নোৱাৰা সি এনেকুৱাই কান্দিলে সঁচাকৈ বহুত বেয়া লাগিলে আৰু জ্বৰো উঠিল চাই থাকক আপোনালোকে মোৰ অৱস্থাটো ইগন'ৰ কৰিব চুলি মই বান্ধিবলৈ সময় নাপালোঁ বান্ধিছিলোঁ মানে খোল খাই গ'ল আৰু সি এনেকুৱাই কান্দিছে তাক ৰখাবলৈ বহুত টান হ'ল আৰু লাষ্টৰ কান্দি সি শুই গ'লে দেখিছে চাগে শুই গ'ল সি তাতে বাপেক শুই আছে চোফাৰতে বাপেকক জোকাইছোঁ যে ল'ৰা তুমি মই অকণমান ৰেষ্ট কৰোঁ সি কৈছে নাই তুমি লগে কান্দি পিছে মোক সি কৈছে নোৱাৰোঁ তুমি লোৱা মই অকণমান শুইছোঁ আৰু সেইটো কৈছে কেলৈ মোক ভিডিঅ'ত উঠাইছা খঙো কৰিছে যিহেতু সি আগে পিছত নুঠা ময়ো নাই উঠোৱা হওক আমাৰ এতিয়া এনেকৈ খুটু কথাকৈ লাগি থাকি ভাল পাওঁ যিহেতু আমি তিনিটাই আছোঁ আমি দুয়োটাই ডাঙৰ আৰু দুটা কথা মানিবও লাগিব আৰু আমি ধেমালি কৰিব লাগিব আকৌ আহিছোঁ মাজতে অকণমান সময় বনাব নোৱাৰিলোঁ যিহেতু ল'ৰাটো বেজি দিয়া হৈছিলে আৰু তাৰ অকণমান জ্বৰ উঠিছে কান্দিব ওলাই গৈছে যিমানে যি অকণমান সৰু বাচ্চানো সৰু কেঁচুৱা কষ্ট পায় সেইকাৰণে মই মাজতে অকণমান সময় বনাব নোৱাৰিলোঁ বেয়া নাপাব দেই আৰু তাৰ বাবে ক্ষমা কৰিছোঁ বেয়া নাপাব আপোনালোক লাইনতে থাকক সন্ধিয়া লাগিছে এতিয়া দেখুৱাইছিলোঁ মই পানী ছটিয়াওঁ ঘৰত আৰু আপোনালোকেও ছটিয়াই চাগে যিহেতু ল'ৰাটোৰ গাটো বেয়া কাৰণে অকণমান নেমেলিকৈ থকাও ভাল মই ছটিয়াওঁ পানী আপোনালোকে চাই থাকক লাইনতে অকণমান নাজানো হোৱা নাজানো মোৰ পূজা কৰি শেষ হোৱাৰ পাছত মোৰ হাজবেণ্ডক আৰু মোৰ সন্তানটোক সদায় ভৰি ধৰি সেৱা এভাগ কৰোঁৱেই আৰু সেৱা কৰি বহিলোঁ মই বহাৰ পিছত তেনেকুৱাতে মোৰ মানুহজন আহিলে তেওঁ মাতিছে চাই থাকক আহি আকৌ ইফালে যাব লগা হৈ থাকিলে ল'ৰাৰ ভাগিছ নানিলে পাহৰি থাকিলে আকৌ সেইটোকে আনিবলৈ গৈছে তাৰ মনটো বহুত কষ্ট কৰি এখন খেলিছিলে আৰু হাঁহিছিলে তাৰপিছত আকৌ তাৰ গাটো বেয়া কৰা সময় আহি গ'ল সোনকালে তাক ভাল কৰক আৰু সেইকাৰণে ভিডিঅ'টো দীঘলীয়া কৰিব নোৱাৰিলোঁ আপোনালোকে মোক বেয়া নাপাব আকৌ লগ পোৱা আশাৰে শুভৰাত্ৰি